हेलो एवरीवन मोर अन्य এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ জনাইছো স্বাগতম আশা কৰিছো আপোনালোক ভালে কুশলে আছে ময়ো ভালে আছো মানে কি হ'ল আজি এফালে ওলাইছো আৰু দেখিছে ইয়া মেখেলা চাদৰ পিন্ধি ওলাইছো গোটেজনী সম্পূৰ্ণকে দেখাই দিব বাৰু মোক আৰু আজি যাবলৈ ওলাইছো মই এফালে ক'ত যাব ওলাইছো হেয়া জনাই আছো বাৰু এয়া দেখিছেনে মোৰ মুখত এনেকৈ সৰু সৰুকে এইবিলাক গুটি উঠিছিলে এয়া ওচৰৰ পৰা দেখাই দিছো এইবিলাক গুটি উঠিছিলে আৰু হেয়া মানে মায়ে ভাবি থৈছিল আৰু এনেকৈ আই মন্দিৰত শৰাই এখন দিম বুলি আৰু আমাৰ ইয়াতে আই মন্দিৰ আছে মই দেখাম বাৰু আপোনালোকক লৈ যাম তালৈ আৰু আজি ভাবিছো শৰাইখন দি দিওঁ বুলি বুনৰ পৰা মানে ভাবি আছিলোঁ কিন্তু সময়বিলাক মিলা নাছিলে মই ডিব্ৰুগড়ত আছিলোঁ তাৰপিছত আকৌ গুৱাহাটী গ'লোঁ সেনেকৈ মিলা নাছিলে আৰু আজি মিলিলে আজি সানডে হয় বলক তেনেহ'লে গৈ থাকোঁ সোনকালে শৰাইখন দিবগৈ লাগে আৰু এইফালে পূজা আৰু মই আহি আছোঁ আমি দুজনী আহিছোঁ আৰু এইফালে তাই বস্তুখিনি লৈ লৈছে এনেকৈ খোজকাঢ়ি আমি ওলাই আহিব লাগিব ৰাস্তালৈকে তাৰপাছত বেটেৰী এখন লৈ যাব লাগিব বলক দেখাই আছোঁ ৰখি আছোঁ গাড়ী অহা নাই ৰিক্সা পালোঁ এতিয়া গৈ আছোঁ এয়া আহি পালোহি টাউন আৰু যিহেতু আজি দেওবাৰ হয় দোকানবিলাক বন্ধ হৈ থাকে আমাৰ ইয়াতে প্ৰায় দেওবাৰ দিনটো দোকানবিলাক বন্ধ হৈ থাকে এখন দুখন খোলা থাকে আৰু এয়া হৈছে ষ্টেচন দেখিছে আপোনালোকে ষ্টেচনটো মই বাহিৰৰ পৰাই দেখাই দিছোঁ আৰু এই ষ্টেচনটোৰ একেবাৰে কাষতে বুলিয়ে ক'ব লাগিব একেবাৰে কাষতে সেই আই মন্দিৰ ভাগ আছে আৰু এয়া আহি পালোহিয়ে আপোনালোকে দেখিছেনে সেয়া দূৰৰ পৰা যে দেখিছে এয়াই হৈছে আই মন্দিৰ আহি পালোহি আৰু মানে কাম চলি আছে মানে পূজা চলি আছে আৰু আমাতকৈ আগত মানে আহিছে মানুহ তো তেওঁলোকৰ শৰাইবিলাক লৈ আছে আৰু মই বহি আছোঁ আমাৰ অকণমান দেৰি আছে দেখাই আছোঁ এইফালে তেওঁলোকৰ হোৱাৰ পিছত আমাৰ হ'ব আৰু অকণমান টাইম লাগিব আমি যিহেতু ওচৰৰে হয় সেইবাবে অলপমান বহি দিছোঁ আৰু যিসকল দূৰৰ পৰা আহে তেওঁলোকৰ শৰাই আগিয়ে লোৱা হয় সেইকাৰণে আমি অকণমান বহিয়ে লৈছোঁ যিকোনো মন্দিৰেই নহওক কিয় মই গৈ বহুত ভাল পাওঁ মন্দিৰলৈ বা নামঘৰলৈ হওক ভাল লাগে গৈ মনটো কিবা এটা ভাল লাগে আৰু আজি মনটো বিৰাট ভাল লাগিছে বহুত দিনৰ পৰা আহিম ভাবি আছিলোঁ সময় সুবিধা মিলিলে আৰু আহি থকাই হয় বাৰু এইভাগ মন্দিৰলৈ কাৰণ একেবাৰে ঘৰৰ ওচৰতে বুলিয়ে ক'ব লাগিব আৰু এয়া দেখিছেনে বাহিৰতে মোক ধূপ জ্বলাব দিছে আৰু ইয়াতো ধূপ জ্বলাব পাৰি বাহিৰতো পাৰি ভিতৰতো পাৰি ইয়াতে আগে জ্বলাব দিছে তাৰ পাছত অলপ পানী দিছে আৰু সেয়া পানীখিনি তাতে ঢালি দিব দিছে লাহেকে সকলো গৈছেই আৰু এতিয়া মোৰ শৰাইখন তেওঁক আগবঢ়াইছোঁ এতিয়া মোৰ কামখিনি সোনকালে কৰি লওঁ আৰু যিহেতু দূৰৰ পৰা কিছুমান মানুহ আহে তেওঁলোকৰ সোনকালে কৰি দিয়ে আৰু এতিয়া লাহেকে মই বহি লৈছোঁ আৰু এতিয়া মোৰ কামখিনি কৰি লওঁ
আহিছোঁ দেই আমি যাবলৈ এতিয়া পূজা পাতল হ'ল এতিয়া যাওঁ গৈ থাকোঁ A few moments later. সকলোখিনি কাম ভালকৈ হৈ গ'ল আৰু আহিও পালোহি ঘৰ আজি ভাবিছোঁ দুপৰীয়া ভাত সাজৰ বাবে মই লুভিয়া বনাওঁ বুলি আপোনালোকেতো বনাই খায়ে থাকে আৰু এনেকৈ লুভিয়াখিনি তিয়াই থৈ গৈছিলোঁ এতিয়া গৰম পানীত অকণমান উতলাই ফেনখিনি আঁতৰাই লৈছোঁ নহ'লে অকণমান কেঁচা গোন্ধ এটা আহে মানে ডাইৰেক্ট বনাই দিলে সেইকাৰণে এইটো আচলতে ৰেচিপি মই ভিডিঅ' দিয়া নাই এনেই জাষ্ট মই আজি বনাব লৈছোঁ আৰু কেনেকৈনো মই বনাওঁ সেয়াই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ দেখিছেই কি কাটি লৈছোঁ আদা নহৰু পিঁয়াজ এইখিনি নৰ্মেল আৰু এয়া অলপ মচুৰ দালি তিয়াই থৈছিলোঁ আৰু সেয়াই এতিয়া তেল গৰম হৈছে পিঁয়াজখিনি অলপমান ভাজি লৈছোঁ তাৰপিছত এয়া হালধি দি দিছোঁ লগতে আৰু ধুনীয়াকৈ অকণমান ভাজি লৈছোঁ আৰু ৰঙা হ'ব দিছোঁ পিঁয়াজটো বেছিও ভাজি নিদিওঁ তাৰপাছত এয়া গোটেইখিনি দি দিছোঁ লুভিয়াখিনি দিছোঁ আৰু দালি দিছোঁ এয়া জলকীয়া দুটামান ফালি দিছোঁ আপোনালোকে দিব পাৰে নিদিব পাৰে মই এনেই জাষ্ট আপোনালোকক দেখাইছোঁ আৰু যে মই কেনেকৈ বনাওঁ সেইখিনিয়ে দেখাইছোঁ তাৰপিছত বিলাহী গোটেইখিনি একেলগে দি দিছোঁ খালি আদা নহৰু পেষ্টটো মই দিয়া নাই সেইটো মই অকণমান দেৰিকৈ দিম গোটেইখিনি ভাজি লৈছোঁ আৰু নিমখো দি দিছোঁ দেখিছে আপোনালোকে অকণমান ভাজি ইয়াত থৈ দিম তাৰপাছত এতিয়া এয়া গোটেই মছলাখিনি অলপ দিছোঁ কাৰণ অকণমান টেষ্টটো মানে ভাল হ'ব কাৰণে আৰু ইমানো চিম্পলকৈ বনোৱা নাই অকণমান মানে মছলাবিলাক ইউজ কৰিছোঁ আৰু ইয়াত ধনিয়া গুড়ি জিৰা গুড়ি যি আছে আৰু মছলা আপোনালোকে যি মছলা খাই দিব পাৰে তাৰপাছত এই আদা নহৰু পেষ্টটো থাকিবই সেয়াও দি দিছোঁ তাৰপাছত অলপমান পানী দি ঢাকনখন ওপৰতে দি দিম পূৰা মাৰি নিদিওঁ অকণমান ঢাকনখন দি পিনে থৈ দিম অলপমান সিজিবৰ কাৰণে তাৰপাছত ঢাকনখন লগাই 3টামান হুইচেল মাৰিবলৈ দিলোঁ আৰু এইফালে আমাৰ আজি লুভিয়া ৰেচিপি ৰেডি হৈ গ'ল ওপৰত অকণমান মান ধনিয়া পাত দিছোঁ আৰু এয়া আপোনালোকে ৰুটিৰ লগতো খাব পাৰে বাকী পোলাও ভাত যিহৰ লগত খাই ভালেই লাগে খাবলৈ মই প্ৰায় বনাই থাকোঁ আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে আৰু এইখন হৈছে আজি ভাতৰ থালিখন আৰু এয়া হাঁহ মাংস আছিলে কালি ৰাতিৰে অকণমান মই লৈ লৈছোঁ বাৰু আলুকেইডোখৰ খাম এইখনে আজি থালিখন খানা চানা খাই মেলি আজিতো দেখালোৱে ভাতৰ মানে থালিখনত কি আছিলে আমাৰ দুপৰীয়া মানে ভাত সাজ কেনেকৈ আছিলে সেয়াটো আপোনালোকক দেখালোৱেই আৰু এতিয়া ভাবিছোঁ অলপমান ফটো মাৰোঁ বুলি কাৰণ ইমান ধুনীয়া লাগিছে চাওকচোন বতৰটো ভাল অলপ ৰ'দ ওলাই আছে আৰু আকাশখনো বিৰাট ধুনীয়া লাগিছে দেখিবলৈ ভাবিছোঁ দুটামান ৰীল বনাই লওঁ ভিডিঅ' কৰোঁ ফটো চটো মাৰিম কিবাকিবি দেখাম বাৰু আপোনালোকক কি বনাওঁ তেনেহ'লে বনাই লওঁ আৰু গোটেইজনী ফুলকৈ বাৰু দেখাই দিম কি পিন্ধিছোঁ এখন শাৰী পিন্ধিছোঁ কিন্তু মাৰ শাৰী হয় মানে একদম চব হৈ গৈছে আৰু ব্লাউজ মোলে ধুনীয়াকৈ হৈ গৈছে দেখাই দিম বাৰু আপোনালোকক আৰু মোক কেনেকুৱা লাগিছে জনাব আজিৰ ব্লগটো ইয়াতেই শেষ কৰোঁ বুলি ভাবিছোঁ বেছি দীঘলীয়া নকৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব শেষত মোৰ দুখনমান ফটো দি দিছোঁ কেনে পালে চাই কমেণ্ট কৰিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম তেনেহ'লে আজিলৈ বাই